नमस्कार मरমৰ ছাত্ৰ ছাত্ৰীসকল বন্ধুবৰ্গ আৰু পেৰেণ্টছসকল আপোনালোকক সকলোকে মোৰ পিচিডি এডুকেশ্যন ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকক ক্লাছ 7ৰ ইংৰাজী কিতাপৰ লেসন নম্বৰ 5ত থকা দ্য ডাফোডিল নামৰ কবিতাটিৰ কুৱেশ্যন নম্বৰ 1ৰ পৰা কুৱেশ্যন নম্বৰ 4 লৈকে থকা প্ৰশ্নবোৰ সমাধান কৰাৰ যত্ন কৰোঁ আহা। ভিডিঅ'খন তোমালোকে সম্পূৰ্ণকৈ চাবা। ভিডিঅ'খন ভাল পালে লাইক আৰু সাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ। সো ফ্ৰেন্ডছ, লেটস গেট স্টাৰ্টেড উইদাউট লুজিং টাইম। কুৱেশ্যন এনসাৰখিনি আলোচনা কৰোঁ আহা। ওপৰত দিয়া আছে এক্টিভিটিজ মানে হ'ল ক্ৰিয়াকলাপ। 1 নম্বৰত দিয়া আছে ডিড ইউ আণ্ডাৰষ্টেণ্ড দ্য থিম অফ দ্য পয়েম। ইয়াত কৈছে কবিতাটোৰ মূল বিষয়বস্তু তোমালোকে বুজি পাইছানে? ডিছকাছ উইথ ইয়ৰ টিচাৰ, তোমাৰ শিক্ষকৰ সৈতে আলোচনা কৰা। দ্য ফ্লোয়িং কুৱেশ্যনছ, তলত দিয়া প্ৰশ্নবোৰ অৰালি অৰ্থাৎ মৌখিকভাৱে মুখে মুখে। দেন তাৰ পাছত ৰাইট দ্য এনচাৰ্ছ, উত্তৰখিনি লিখা ইন ইয়ৰ এক্সাৰচাইজ বুক, তোমাৰ ব্যৱহাৰিক যোনটো বহি আছে এইটো বহীত তোমালোকক উত্তৰখিনি লিখিব দিছে। কুৱেশ্যন নম্বৰ 8 দিয়া আছে ৰিড দ্য ফাৰ্ষ্ট ষ্টেঞ্জা, অৰ্থাৎ ফাৰ্ষ্ট ষ্টেঞ্জা দ্য ডেফোডিল নামৰ কবিতাটিৰ প্ৰথম স্তৱকটি তোমালোকক পঢ়িব দিছে। দেন তাৰ পাছত ফাইণ্ড দ্য এনচাৰ টু দ্য ফ্লোয়িং কুৱেশ্যন, তলত দিয়া প্ৰশ্নটোৰ উত্তৰ কৰিব দিছে। প্ৰশ্নটো দিছে উইথ হোৱাট ডাজ দ্য পয়েট উইলিয়াম ৱাৰ্ডছৱৰ্থ কম্পেয়াৰ হিমছেল্ফ। তাৰমানে উইলিয়াম ৱাৰ্ডছৱৰ্থে নিজকে কিহৰ লগত তুলনা কৰিছে। তোমালোকে এনচাৰটো এনেকৈ লিখিবা, দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ টু এ পিচ অফ লোনলি ক্লাউড, অৰ্থাৎ ৱাৰ্ডছৱৰ্থ নিজকে এটুকুৰা মেঘৰ লগত তুলনা কৰিছে। কুৱেশ্যন নম্বৰ 20 কৈছে ৰিড দ্য ছেকেণ্ড ষ্টেঞ্জা। আকৌ এইবাৰ কি কৈছে 2 নম্বৰ অৰ্থাৎ দ্বিতীয় স্তৱকটো পঢ়িব দিছে। নাও ফাইণ্ড আউট দ্য ফ্লোয়িং, অৰ্থাৎ উত্তৰ উলিয়াব দিছে উইথ হোৱাট ডাজ ৱাৰ্ডছৱৰ্থ কম্পেয়াৰ দ্য ডেফোডিলছ। ৱাৰ্ডছৱৰ্থে ডেফোডিল বৰক কিহৰ লগত তুলনা কৰিছে। তোমালোকৰ এনচাৰটো হ'ব এনেকুৱা, দ্য পয়েট উইলিয়াম ৱাৰ্ডছৱৰ্থ কম্পেয়াৰ্ছ দ্য ডেফোডিলছ টু দ্য ষ্টাৰ্ছ ইন দ্য মিল্কি ৱে, অৰ্থাৎ অসমীয়াখিনি হ'ব কবি উইলিয়াম ৱাৰ্ডছৱৰ্থে ডেফোডিল ফুলবিলাকক হাতীপটিত তৰাৰ লগত তুলনা কৰিছে। কুৱেশ্যন নম্বৰ 6 কৈছে ৰিড এণ্ড ৰিচাইট দ্য থাৰ্ড ষ্টেঞ্জা। ইয়াত প্ৰিণ্টিং অলপ ভুল হৈছে, দা উঠিছে, দাৰ ঠাইত এণ্ড হ'ব। তো কৈছে ৰিড এণ্ড ৰিচাইট দ্য থাৰ্ড ষ্টেঞ্জা, পঢ়া আৰু ৰিচাইট অৰ্থাৎ আবৃত্তি কৰা দ্য থাৰ্ড ষ্টেঞ্জা তৃতীয় স্তৱকটি। নাও ফাইণ্ড আউট হোৱাট ৱাৰ্ডছৱৰ্থ মিনছ বাই জোকাণ্ড কোম্পানী ফ্ৰম দ্য অপশ্যনছ বিল'। ইয়াত কৈছে যে বিচাৰি উলিওৱা জোকাণ্ড শব্দটোৱে তলৰ কোনটো বিকল্প বুজাইছে। ইয়াত তোমালোকৰ 3টা বিকল্প দিয়া আছে। 1 নম্বৰত দিয়া আছে হেপী এণ্ড চিয়াৰফুল, অৰ্থাৎ সুখী আৰু হৰ্ষপূৰ্ণ। 2 নম্বৰত দিয়া আছে টকেটিভ, অৰ্থাৎ বেছিকৈ কথা কোৱা মানুহ। 3 নম্বৰত দিয়া আছে কোৱাইট এণ্ড ছেড, অৰ্থাৎ নীৰৱ আৰু দুখী। এইটোত তোমালোকৰ এনচাৰটো হ'ব 3 নম্বৰটো। 3 নম্বৰত দিয়া আছে হেপী এণ্ড চিয়াৰফুল, অৰ্থাৎ সুখী আৰু হৰ্ষপূৰ্ণ। কুৱেশ্যন নম্বৰ ডিত কৈছে ৰিড এণ্ড ৰিচাইট দ্য লাইনছ, পঢ়া আৰু আবৃত্তি কৰা শাৰীবোৰ। আই গেছড এণ্ড গেছড বাট লিটিল থট হোৱাট ৱেল্থ দ্য শ্ব' টু মি হেড ব্ৰট। মই বাৰে বাৰে চাইছোঁ আৰু ভাবিছোঁ এই প্ৰদৰ্শনীয়ে মোক কি সুন্দৰ ধন দিলে। তলত দিছে হোৱাট ডাজ দ্য পয়েট মিন বাই দ্য ৱাৰ্ড ৱেল্থ, অৰ্থাৎ কবিয়ে এই শব্দ ৱেল্থৰ দ্বাৰা কি বুজাইছে। ছেকেণ্ড পাৰ্টত দিছে হোৱাই ডাজ হি ইউজ দ্য ৱাৰ্ড হেয়াৰ। ইয়াত প্ৰিণ্টিং অলপ ভুল হৈছে, দুইটো নহ'ব। গতিকে ইয়াৰ এনচাৰটো তোমালোকে এনেকৈ দিবা, বাই দ্য ৱাৰ্ড ৱেল্থ মিনছ হেপিনেছ, অৰ্থাৎ ৱেল্থ শব্দটোৰ দ্বাৰাই কবিয়ে ইয়াত কি বুজাইছে, সুখক বুজাইছে। আৰু ছেকেণ্ড পাৰ্টৰ এনচাৰখিনি হ'ব দ্য পয়েট ইউজেছ দ্য ৱাৰ্ড ৱেল্থ টু ব্ৰিং হেপিনেছ টু হিজ হাৰ্ট, অৰ্থাৎ ৱেল্থ শব্দটোৰ দ্বাৰাই তাৰ অন্তৰত কি আনিব খুজিছে, সুখ আনিব খুজিছে, আনন্দ আনিব খুজিছে। কুৱেশ্যন নম্বৰ 8 কৈছে ৰিড দ্য লাষ্ট ষ্টেঞ্জা অফ দ্য পয়েম এণ্ড ফাইণ্ড আউট দ্য ফ্লোয়িং ইনফৰমেশ্যন, অৰ্থাৎ একেবাৰে শেষৰ স্তৱকটো পঢ়া
আৰু তলৰ তথ্যখিনি উলিওৱা। এতিয়া প্ৰশ্নটো দিছে হোৱাট হেপেন্স টু দ্য পয়েট হুৱেন হি লাইজ অন হিজ কোচ ইন এ ছেড এণ্ড থটফুল মুড। অৰ্থাৎ যে কবিৰ সৈতে কি ঘটে যেতিয়া তেওঁ নিজৰ দীঘল বিচনাখনত দুখ আৰু চিন্তাত পৰি থাকে। তোমালোকে এনচাৰটো এনেকৈ দিবা, দ্য বিউটি অফ ডেফোডিলছ মেক্স হিজ সলিটিউড ব্লিছফুল এণ্ড দ্য পয়েটছ হাৰ্ট ফিলছ উইথ প্লিজাৰ এণ্ড হি ডেন্সেছ উইথ দেম। অৰ্থাৎ এনচাৰটো এনেকৈ দিবা, দ্য বিউটি অফ ডেফোডিলছ মেক্স হিজ সলিটিউড ব্লিছফুল এণ্ড দ্য পয়েটছ হাৰ্ট ফিলছ উইথ প্লিজাৰ এণ্ড হি ডান্সেছ উইথ দেম। অসমীয়াখিনি হ'ব, ডেফোডিল ফুলবিলাকৰ সৌন্দৰ্যই কবিৰ নিৰ্জনতাক আনন্দময় কৰি তোলে আৰু কবিৰ অন্তৰখন আনন্দৰে ভৰি পৰে আৰু লগতে তেওঁ ডেফোডিল ফুলবিলাকৰ লগত নৃত্য কৰিব খোজে। কুৱেশ্যন নম্বৰ 2 দিয়া আছে, চুজ দ্য কাৰেক্ট অপশ্যন ইন ইচ অফ দ্য ফ্ল'য়িং কুৱেশ্যনছ। প্ৰতিটো প্ৰশ্নৰ 4টাকৈ বিকল্প দিয়া আছে, তাৰে ভিতৰত যিকোনো এটা বিকল্প উলিয়াই শুদ্ধ উত্তৰটো কৰা। ইয়াত দিয়া আছে দ্য পয়েট কম্পেয়াৰ্ছ হিমছেল্ফ টু। অৰ্থাৎ কবিয়ে নিজকে কিহৰ লগত তুলনা কৰিছে। ইয়াত 1 নম্বৰত তোমালোকৰ দিয়া আছে এ পিচ অফ লোনলি ক্লাউড, অৰ্থাৎ এটুকুৰা মেঘৰ সৈতে, এ হোষ্ট অফ গল্ডেন ডেফোডিলছ, অৰ্থাৎ একগুচ্ছ সোণালী ফুল, এ লেক এটা হ্ৰদ, আৰু 4 নম্বৰত দিছে দ্য ট্ৰিজ, অৰ্থাৎ গছৰ লগত। এতিয়া তোমালোকে নিশ্চয় কবিতাখন বুজি পাইছা, গতিকে ইয়াৰ এনচাৰখন হ'ব 1 নম্বৰটো, অৰ্থাৎ এ পিচ অফ লোনলি ক্লাউড। বি নম্বৰত কৈছে হোৱাইল ৱাণ্ডাৰিং এলন, যেতিয়া অকলে ঘূৰি ফুৰে দ্য পয়েট শ' কবিয়ে দেখিছিল এ ক্ৰাউড অফ পিপুল, এটা মানুহৰ দল, ক্লাউডছ ফ্লোটিং অভাৰ ভেলছ এণ্ড হিলছ, অৰ্থাৎ মেঘবোৰ হ্ৰদ আৰু পাহাৰৰ ওপৰেদি ভাহি ফুৰে, এ হোষ্ট অফ গল্ডেন ডেফোডিলছ, একগুচ্ছ সোণালী ফুল, এ লেক এটা হ্ৰদ। যেতিয়া কবিয়ে অকলে মেঘৰ নিচিনাকৈ ওপৰেদি ঘূৰি ফুৰিছিল কি দেখা পাইছিল, এ হোষ্ট অফ গল্ডেন ডেফোডিলছ, অৰ্থাৎ একগুচ্ছ সোণালী ফুল দেখিবলৈ পাইছিল। কুৱেশ্যন নম্বৰ 3 কৈছে দ্য পয়েট কম্পেয়াৰ্ছ দ্য ডেফোডিলছ টু। অৰ্থাৎ কবিয়ে ডেফোডিল ফুলবিলাকক কিহৰ লগত তুলনা কৰিছে। ইয়াৰ এনচাৰটো হ'ব তোমালোকৰ 3 নম্বৰটো, দ্য ষ্টাৰ্ছ ইন দ্য মিল্কি ৱে। অৰ্থাৎ ডেফোডিল ফুলবিলাকক হাতীপটিৰ তৰাৰ লগত তুলনা কৰিছে। কুৱেশ্যন নম্বৰ ডি হ'ব দ্য জোকান কোম্পানী ৰেফাৰ্ড টু ইজ দ্য কোম্পানী অফ। সুখৰ সংগই কিহৰ সংগক বুজাইছে। ইয়াত তোমালোকৰ এনচাৰটো হ'ব 3 নম্বৰ, দ্য ডান্সিং ডেফোডিলছ এণ্ড দ্য ৱেভছ অফ দ্য লেক। অৰ্থাৎ নাচি থকা ডেফোডিলবোৰ আৰু হ্ৰদৰ ঢৌবোৰক জোকান কোম্পানীৰ লগত তুলনা কৰিছে। কুৱেশ্যন নম্বৰ ই দিয়া আছে দ্য ইনৱাৰ্ড আই অফ দ্য পয়েট ইজ দ্য পয়েটছ। অৰ্থাৎ কবিৰ অন্তৰ্দৃষ্টি হ'ল কবিৰ কি ভেকেণ্ট মুড, অৰ্থাৎ কি একেবাৰে খালী মনৰ ভাৱ, থটফুল মুড, অৰ্থাৎ চিন্তাশীল মনৰ ভাৱ, ইমাজিনেশ্যন কল্পনা কৰা, ব্লিছ অফ সলিটিউড, অৰ্থাৎ নিঃসংগতাৰ আনন্দ। ইয়াত কবিৰ চকুৰ অন্তৰ্দৃষ্টিত কি দেখা পাইছিল, ব্লিছ অফ সলিটিউড, অৰ্থাৎ নিঃসংগতাৰ আনন্দ দেখা পাইছিল। যেতিয়া ডেফোডিল ফুলবিলাকে তৰংগৰ সৃষ্টি কৰিছিল, ঢেউৰ সৃষ্টি কৰিছিল, তেতিয়া কবিৰ অন্তৰ্দৃষ্টিত ব্লিছ অফ সলিটিউড দেখা পাইছিল। এইখিনিতে ভিডিঅ'খনত এটা লাইক কৰিব আৰু লগতে আপোনালোকে এমেজনৰ পৰা কিবা বস্তু কিনিলে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা এমেজনৰ লিংকত গৈ যিকোনো বস্তু কিনিব পাৰিব। একেবাৰে হোম ডেলিভাৰী এণ্ড এফৰ্ডেবল প্ৰাইচ, চিন্তাৰ কোনো কাৰণ নাই, ঘৰত দি থৈ যাব আৰু বস্তু বেয়া থাকিলেও উভতাই লৈ যাব। কুৱেশ্যন নম্বৰ 3 দিয়া আছে ৰিড দ্য পয়েম এণ্ড মেচ দ্য ফ্ল'য়িং। অৰ্থাৎ কবিতাখন পঢ়িব দিছে আৰু তলৰ কথাখিনি, অৰ্থাৎ প্ৰথম স্তম্ভৰ লগত দ্বিতীয় স্তম্ভ মিলাব দিছে। তোমালোকৰ সুবিধাৰ কাৰণে মই ইয়াত এৰ'চিন টানি দিছোঁ, তোমালোকে চাই ল'বা। দ্য ৱেভছ এইটো হ'ব সোঁফালৰ 2 নম্বৰৰ লগত, অৰ্থাৎ দ্বিতীয় শাৰীৰ লগত। দ্য পয়েট একেবাৰে 5ম শাৰীৰ লগত মিলিব। শ্ব' এ হোষ্ট অফ গল্ডেন ডেফোডিলছ,
A cloud floated over valleys and hills. The daffodils stretched in a never-ending line. The poet's heart filled with pleasure and danced with the daffodils. Question number 4. ফৰত দিয়া আছে ৰিড দ্য পয়েম এগেইন, অৰ্থাৎ কবিতাখন আকৌ পঢ়িব দিছে, এণ্ড এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ, আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰিব দিছে। এ নম্বৰত তোমালোকৰ দিয়া আছে ফাইণ্ড এ ৱাৰ্ড ইন ষ্টেঞ্জা 1 ডেট মিনছ টু ৰোম এবাউট, অৰ্থাৎ প্ৰথম অনুচ্ছেদটো এটা শব্দ বিচৰা যিটোৱে অনাই বনাই ঘূৰি ফুৰা বুজায়। এইটোৰ এনচাৰটো হ'ব তোমালোকৰ টু ৰোম এবাউট মিনছ ৱাণ্ডাৰ, WANDER। কুৱেশ্যন নম্বৰ বি দিয়া আছে ফাইণ্ড আউট হোৱাট OER মিনছ, হাউ উইল ইউ ৰাইট দ্য এক্সুৱেল ৱাৰ্ড। ইয়াত কৈছে যে OER কি বুজায়, প্ৰকৃত শব্দটো তুমি কেনেকৈ লিখিবা। ইয়াত তোমালোকৰ এনচাৰটো হ'ব OER মিনছ এবভ ছামথিং, অৰ্থাৎ OER কি বুজায়, ওপৰত কিছু বস্তু থকা বুজায়। ছেকেণ্ড পাৰ্টৰ উত্তৰখিনি এনেকৈ দিবা, আই উইল ৰাইট ইট এজ অভাৰ, মই লিখিম অভাৰ বুলি। কুৱেশ্যন নম্বৰ চি দিয়া আছে ফাইণ্ড এ ৱাৰ্ড ইন ষ্টেঞ্জা 2 হুইচ মিনছ এ লেক। 2 নম্বৰ ষ্টেঞ্জাত এনেকুৱা এটা শব্দ উলিওৱা যাৰ অৰ্থ এটা কি বুজাব, হ্ৰদ বুজাব। কুৱেশ্যন নম্বৰ চিৰ এনচাৰটো বে বুলি দিলে হৈ যাব। বে মানে অৰ্থাৎ সাগৰৰ উপকূল, কিন্তু ইয়াত হ্ৰদৰ কথা বুজোৱা হৈছে। কুৱেশ্যন নম্বৰ ডিত কৈছে হোৱাট ডাজ দ্য পয়েট ৰেফাৰ টু হুৱেন হি চেজ 10,000 চ' আই। মই 10,000 দেখিছোঁ বুলি কবিয়ে কি বুজাব খুজিছে। তোমালোকে উত্তৰত এইটো এনেকৈ লিখিবা, হিয়াৰ দ্য পয়েট চেজ এবাউট দ্য ডেফোডিলছ, অৰ্থাৎ কবিয়ে ইয়াত কিহৰ বিষয়ে কৈছে, ডেফোডিল ফুলৰ বিষয়ে কৈছে। অৰ্থাৎ কবি এবাৰ দৃষ্টি কাঢ়িলে কিমান ফুল দেখিবলৈ পায়, এবাৰতে 10,000 ফুল চাবলৈ পায়। কুৱেশ্যন নম্বৰ ই দিছে হোৱাট ইজ স্প্ৰাইটলি ডেন্স, অৰ্থাৎ স্প্ৰাইটলি ডেন্সে কি বুজায়। এনচাৰত দিবা তোমালোকে দ্য ডেফোডিলছ ডান্স উইথ দেয়াৰ টচিং হেডছ হুইচ গিভছ দেম স্পাৰ্কলিং লাইফ, অৰ্থাৎ ডেফোডিল ফুলবিলাকৰ যেতিয়া ইহঁতৰ মূৰটো উঠা নমা কৰি নৃত্য কৰে আৰু সেই নৃত্যখিনিয়ে ইহঁতক জীৱন্ত প্ৰাণ দিয়ে। কুৱেশ্যন নম্বৰ এপত দিয়া আছে গিভ এনাডাৰ ৱাৰ্ড ইজ ফৰ গ্লি এণ্ড জকাণ্ড, অৰ্থাৎ আৰু এটা শব্দ উলিয়াব দিছে যাৰ অৰ্থ একে। কি শব্দ, গিলি এণ্ড জকাণ্ড। তোমালোকে উত্তৰত দিব পাৰিবা গিলি অৰ্থাৎ সুখ, হেপিনেছ মানেও সুখ, আৰু জকাণ্ড মানে আনন্দ, চিয়াৰফুল মানেও আনন্দ। কুৱেশ্যন নম্বৰ জি ইয়াত দিয়া আছে হোৱাট ইজ আউটডিড দ্য স্পাৰ্কলিং ৱেভছ, অৰ্থাৎ আউটডিড দ্য স্পাৰ্কলিং ৱেভছ, আউটডিডে কি বুজাইছে। ইয়াত তোমালোকে উত্তৰটো এনেকৈ দিবা, আউটডিড মিনছ মেকিং ছাম ওৱান লেছ ইম্পৰ্টেণ্ট, অৰ্থাৎ আউটডিডে আনৰ গুৰুত্ব হ্ৰাস কৰাটো বুজায়। মই যেনেকুৱা প্ৰথম ভিডিঅ'টোত তোমালোকক বুজাই দিছিলোঁ, ডেফোডিল ফুলবিলাকে সৃষ্টি কৰা তৰংগ পানীৰ তৰংগতকৈ বহুত বেছি কি মনোমোহা আৰু আকৰ্ষণীয় আছিল। কাৰ কাৰণে, পয়েট উইলিয়াম ৱাৰ্ডছৱৰ্থৰ কাৰণে। আজিৰ আলোচনা এইখিনিয়ে। ইন দ্য নেক্সট ভিডিঅ' আই উইল ডিছকাছ দ্য ৰিমেইনিং কুৱেশ্যন এনচাৰ্ছ। তোমালোকে এণ্ড স্ক্ৰীণত দ্য ডাফোডিল নামৰ কবিতাটিৰ অসমীয়া ভাঙনিখিনিৰ প্ৰথম পাঠটো চাব পাৰিবা। আৰু শেষত আকৌ থেংকছ টু অল ফৰ ৱাচিং দিছ ভিডিঅ', বাই।